নমস্কাৰ, মই চুম্পি গগৈ। মই নতুন ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় মোক আপোনালোকে ক্ষমা কৰিব। আৰু আপোনালোকক আজি মই ভাগৱত অনুষ্ঠানলৈ লৈ যাম। আৰু আমাৰ ছোৱালীয়ে আজি ভাগৱত অনুষ্ঠানৰ আগত পানী তোলা সভা অনুষ্ঠান কৰা হৈছে। তালৈকে আমি যাবলৈ লৈছোঁ। বলক যাওঁ। নামঘৰ পানী তুলিবলৈ অলপমান পিছতে যাব আৰু আয়োজন কৰি থকা হৈছে। ইমান ধুনীয়াকৈ সজাইছে ন। এয়া আমাৰ খুৰী আৰু বৰমা। এয়া হা এয়া আইতাকৰ লগত এইজনী আমাৰ ছোৱালী পানী তুলিবলৈ ওলাইছে। এয়া আইতাকৰ লগত এয়া ভাগৱত এতিয়া পাঠ অনুষ্ঠান হোৱা নাই বাৰু। এইয়া আমাৰ ডাঙৰ বৰমা, এইজনী ডাঙৰ বৰমা, এজনী আমাৰ ডাঙৰ বৰমা দেই। এইয়া পানী তুলিবলৈ যাবলৈ লৈছে আমাৰ ছোৱালীকেইজনী। এয়া আশীৰ্বাদ দিছে কৃষ্ণ। পানী তুলিবলৈ যাবলৈ লৈছে। আমাৰ পানী তোলা যাত্ৰা। পানী তোলা আইসকল আহি আছে। এয়া আমি আহি আছোঁ। এয়া আমাৰ পানী তোলা ঘাটত আহি উপস্থিত হৈছে ৰাইজসকল। এয়া সকলো এয়া পানী তোলা ৰাইজসকল আহি আছে পানী তুলিবলৈ ঘাটলৈ। এয়া ঘাটলৈ আহি আছে। এয়া চাওক এইফালে গৈ আছে পানী তুলিবলৈ সকলোবোৰ। এয়া আমাৰ ছোৱালীক এয়া আইতাকে ধৰি আনিছে। এয়া আমাৰ ছোৱালী আইতাকে এয়া বৰমা পানী তোলা নিয়ম কৰি আছে। বহি দিবলৈ কৈ হ'ল আৰু নিবলৈ আহিছোঁ।
আছে। ভালে ভালে ভাল নে পানীটো হৈ গ'ল আমাৰে আৰু এইকেইজনী তুলি আছে 12জনী হ'ল ন ভাই তাকে কৈ আছো গম পাইছো একদম পাতি আছে আৰু মাই নাই এইটো বাইক ভাইক এয়া নামঘৰটো কেইপাক ঘূৰিব সাত পাক ঘূৰিব ঘূৰি পানী আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আকৌ আপোনালোকৰ মাজলৈ আহিম ভাল ভাল ভিডিঅ' লৈ বাই বাই